মাঘ বিহু বুলি লোকেল ভোকেলৰ সৰুকৈ এটা ঘৰ বনাইছোঁ। আজি লোকেল ভোকেল খানা বনাম আৰু দেখুৱাম আপোনালোকক কেনেকৈ খায় অসমীয়া সাজ মাঘ বিহু। আহি আছোঁ নেক্সট ৱেট লোকেল ভোকেল খানা বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এই জুই লগাই দিছোঁ এতিয়া দেই। এইটো চাব এতিয়া জুই লগাইছোঁ, একদম খাতৰনাক জুই। আপোনালোকে দেখিব অলপ পাছত লোকেল ভোকেল খানা কেনেকৈ বনায়। খৰি দি দিছোঁ, ৰঙা হৈছে, জ্বলিছে। লোকেল ভোকেল খানা বনাম আমি এতিয়া মাঘৰ বিহু বুলি। লোকেল পানী লৈ আনিছোঁ, অৰিজিনেল পানী, পাতালৰ পৰা আনিছোঁ দেই পানী। এতিয়া খানা বনাম আমি। এইটো এটা চৰু আছে, চৰুত খানা দিছোঁ আৰু দেই। কেনেকুৱা জুই জ্বলিছে চব। এতিয়া লোকেল ভোকেল খানা বনাব, অসমীয়া খানা। খাই চালে গম পাব যিটো নেকি আমাৰ অসমীয়া খানা মাঘ বিহু। লোকেল ভোকেল মাটি দাইল এই বনাই আছোঁ চক। মাটি দাইল ৱাও, দেখিছে লোকেল ভোকেল মাটি দাইল বনাই আছোঁ দেই। ঘূৰাই আছোঁ, ধোঁৱা একদম জুইত, একদম অসমীয়া ষ্টাইলত লোকেল ভোকেল। এই ৱাও চক, লোকেল ভোকেল মাটিমাহ দেখিছে, গৰম গৰম। আদা নহৰু বনাই থৈছোঁ, জলকীয়া পুৰা পুৰি থৈছোঁ, শাক আলু পাচলি। এইটোকৈ লোকেল ভোকেল খানা চাব দেই। ইয়াত আপোনালোকক দেখাই আছোঁ এতিয়া লোকেল ভোকেল খানাৰ কেনেকৈ ওলাই আহে। মাটি মাহ সিজাই আহিলে লোকেল ভোকেল। ৱাও য়েছ, লোকেল ভোকেল। এইটো চক লোকেল ভোকেল মাটিমাহ সিজাই আছোঁ, দেখাই আছোঁ কেনেকৈ খাম। লোকেল ভোকেল মাঘৰ বিহু। আলু দিছোঁ আৰু লগতে বইল কৰি বনাই তাৰপাছত কি খাম সেইটো চাই থাকক আপুনি। মাঘৰ বিহু লোকেল ভোকেল। এই জুই জ্বলি আছে, ৰঙা টপ 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 টপ। ইয়াৰ পৰা চক শিঙি মাছ, কি মাছ বনাইছে ৰে বাহ। এই চক তাতে গৰম গৰম জুই, যি তাপ, অসমীয়া খৰি, তাতে মাঘৰ বিহু আৰু মাছ চৰাই আছে। লোকেল ভোকেল বনাই আছোঁ আমি। অলৰেডি এইখিনি হৈ গ'ল, বনাই আছোঁ, বইল হৈ গ'ল। নেক্সট বনাই আছোঁ। কেনেকুৱা ফ্ৰাই আছে, আপুনি খালি দেখিলে খাওঁ লাগিতে। মাটি দাইল কাঠ খালোঁ। মাছ বনাবলৈ এতিয়া আমি দিছোঁ তেলত পিঁয়াজ। এতিয়া চাই থাকক কেনেকৈ মাছ বনাম। জলকীয়া দিছোঁ, ভাজি দিছোঁ, মজা। এতিয়া অলপ পাছত মাছ দিম। লোকেল ভোকেল খানা। অলপ হালধি দিছোঁ দেই। ফুলকবি দিছোঁ। ৱাও, লোকেল ভোকেল খানা চক। মজা। ফুলকবি লোকেল ভোকেল খানা অলপ লৰাই দিয়া। ইয়াৰ পাছত আহিব মাছ, অলৰেডি হৈ গৈছে। খাই চালে গম পাব, তাতে ৰঙা ৰঙা টপ টপ জুই চক। জুই চালে আপুনি গম পাব অসমীয়া খানা কেনেকৈ বনায় মাঘৰ বিহুত। মাঘৰ বিহু জুই তাপ আপুনি চাব, দেখিলে ভয় খাই যাব। কি জুই জ্বলিছে, তাপ তাপ তাপ। এই মাছ এতিয়া দিম আৰু অলপ আগত কৈবটো ধৰণী। এই চক কেনেকৈ চাই খাবৰ কাৰণে ৰখি আছে কৈবতলনী মানুহে। শিৱসাগৰ কৈবতলনী মানুহ
মাছ চবেতলনি মানুহে খাবলৈ ৰখি আছে লোকেল ভোকেল এই ষ্টাৰ্ট এই মাঘৰ বিহুৰ আমাৰ অসমীয়া যিখিনি অসমীয়া আছোঁ যিখিনি কাতি অসমীয়া যিখিনি কৈৱৰ্ত দলনি যিখিনি অসমীয়াই চলি আছোঁ চলাই আছোঁ মাঘৰ বিহু সেয়ে আছোঁ বিহু শেষ কৰি আমি যি খাব দেখুৱাম সেয়ে দেখুৱাইছোঁ মাছ বনাই শেষ হ'ল এতিয়া মাছ বনাই শেষ হোৱাৰ পাছত আমি ভাত খাম সকলোৱে মিলি অসমীয়া কেইজনমান মানুহ 4জন 5জন মানুহ আছে জয় অসম অসমীয়াৰ হেপী মাঘ বিহু